বিশেষকৈ গুড মৰ্ণিং আৰু মৰ্ণিং উঠিলোঁ আৰু দেখা চেষ্টা কৰি আছোঁ ইফালে ৰানিং কৰিম এতিয়া আমি এতিয়া দেখিছোঁ নহয় মৰ্ণিং ভিউজ আৰু ইফালে লাইট ইমান ধুনীয়া লাগে আৰু বিশেষকৈ বহুত ভাল লাগে মৰ্ণিং এনে ধৰ পোহৰ পালে আৰু দেখিছোঁ নহয় ইফালে পোহৰ আমাৰ এৰিয়াতে মানে আৰু চিকাৰী ব্ৰিজৰ ওচৰতে মানে এনেধৰণে বাল্ব ফিটিং কৰা হৈছে বিশেষকৈ এতিয়া 4:30 অফ হৈ যাব আৰু কিমান ধুনীয়া ভাল লাগে চাওক এয়া দেখিছে নহয় আৰু ইয়াত য়ং মেনকেইটা আহিব আমি ৰানিং কৰা দেখাই আছোঁ আৰু ইফালে আহি আছে ইফালে অমৃত আৰু ইফালে আহি আছে আমাৰ জয় মেন দেখা আছোঁ চাওক কিমান ধুনীয়া 4:17 আমি আপকামিং কামত পুৰা দি আহিলেই বিশেষকৈ 3টাতে উঠে এয়া দেখিছোঁ মানে 5-6 কিলোমিটাৰমান হ'ব মানে কমপ্লিট কৰিলোঁ এতিয়া টাইম হৈছে আমাৰ 5টা বাজিলে দেখাব পৰা নাই কাৰণ আন্ধাৰ হৈ আছে তাৰ কাৰণে ইফালে কোম্পানী ইফালে আমাৰ ব্লেক পেন্থাৰ ইমান দেখা চেষ্টা কৰি আছোঁ অলপ পোহৰলৈ আমি ধৰ আমাৰ বিশেষকৈ আমাৰ যিটো ফলেনৰ কিবাটো মানিলে আৰু মৰ্ণিঙৰ ভিউ চাওক ইমান ধুনীয়া ভালে চেষ্টা কৰিম আৰু চাই থাকক আমি স্ক্ৰীণৰ চেষ্টা কৰি আছোঁ ইফালে আমাৰ ওচৰতে 4 লাইন আছে ইয়াত এয়া আমি এই গলিৰ পৰা আমি আহোঁ মানে দেখিছোঁ আপোনালোকে আমি দেখাব চেষ্টা কৰি আছোঁ ইফালে আমাৰ চান্দিপুৰ আমাৰ গাঁও যাব পাৰি বাট আমি এই নদী কিনাৰৰ পৰা যাম ইফালে আছে ৰাস্তা চাওক বিশেষকৈ মৰ্ণিং আৰু ইফালে আমাৰ পুলিচ ছাৰ ইফালে ৰাহুল মৰাং কিবা এটা কৈ দিয়া আপকামিং ধৰ য়ংকেইটাৰ কাৰণে কি ক'ব অলপ কৈ দিয়া চেষ্টা কৰি থাকিব লাগে চৰ্বিকেইটা বাঢ়িব দিব নালাগে লাহে লাহে প্ৰেক্টিছ কৰি যেতিয়া ওচৰ হ'ব আপোনাৰ 100% দি দিলে হ'ল বিশেষকৈ এপইণ্টমেণ্ট পাইছোঁ নাই তুমি এতিয়া ধৰ এপইণ্টমেণ্টটো বৰ্তমানলৈকে দিয়া নাই বাৰু নৱেম্বৰ লাষ্টত দিম বুলি কৈছিলোঁ ঠিক মানে বিশেষকৈ অল দ্য বেষ্ট থাকিল মানে ভালকৈ টেক কেয়াৰ কৰি ধুনীয়াকৈ সময়কেইটা পাৰ কৰক বুলি এই জেগাৰ পৰা যাব লাগিব এতিয়া ইফালে আমি হাৰ গলি কেনেকৈ ৰাস্তাৰ পৰা আমি বিশেষকৈ মৰ্ণিঙত আমি ৰানিং কৰোঁ আমি দেখাব চেষ্টা কৰি আছোঁ আমাৰ ধুনীয়া গ্ৰাউণ্ড বনাই আছে মিনি ট্ৰেক মানে ইফালে আমাৰ হৈছে ওচৰতে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচ কৃষি উন্নয়ন বিকাশ কাৰ্যালয় ৰানিং কৰি আছোঁ মৰ্ণিং এয়া চাওক গাইজ এয়া হৈছে আমাৰ গছ গছনি নেচাৰেল আৰু ইফালে ওচৰতে নদী মানে বিশেষকৈ এই ৰাস্তাৰ পৰা আমি ধৰ সদায় ডেইলি 3টা বজাত ৰানিং কৰোঁ ভালে চাওক ভালে আৰু ধৰ সোণালী ধান ধৰ কেনেধৰণে হৈ আছে চাওক মৰ্ণিং নেচাৰেল ধান বিশেষকৈ খেতিয়কৰ বিশেষকৈ ধৰ কি বুলি ক'ব ঘামৰ কিবা মূল্য বুলি ক'ব লাগিব এতিয়া বিশেষকৈ এই সোণালী ধান কাটিবলৈ হৈছে মানে পকিলে আৰু সকলোখিনি চাওক এই গলিৰ পৰা আমি ধৰ মৰ্ণিং ৰাতিপুৱাতে সদায় আহোঁ আমাৰ 3টা বজাত চাওক কেনেকুৱা লাগিছে আপোনালোকে ভিউৱাৰ্ছটো জনাব দেখিছে নহয় আৰু ইফালে দেখিছে চাৰিআলি ইফালে আমাৰ গাঁওখন যাব পাৰি আৰু এইফালে আমাৰ ঘৰ ইফালে সৰু ফিল্ড এখন আছে আৰু ইফালে নদী ইফালে বেলি ওলাইছে সকলোৱে ঘৰ গৈছে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিও নাপাহৰিব আজি ভিডিঅ'টি ইমানতে সামৰি মাৰিছোঁ মই ৰহেশ্বৰ বাই